হত্যা কৰি মানে জ্বলাই দিছে। জ্বলাই দিয়াৰ পাছত তাই কৈছে যে গৰু চুবা দিছোঁ, গৰু আমাৰ মৰছে, কিন্তু তাই জ্বলাই দিছে, মানুহ জ্বলাই দিছে, কিন্তু গৰুৱে জ্বলাই দিয়া নাই। জ্বলাইছে এইতে জ্বলাইছে, এই বাঁহৰ তলিতে, বাঁহৰ থোপ আছে যে মানে নিজৰ জ্বলাইছে। ওয়াইফকে জ্বলাইছে। নিজৰ ৱাইফকে জ্বলাইছে। কি হত্যা ওয়াইফৰ নাম কি আছিল? দুৰ্গা সরকার। हल्ला नहीं करी थी যদি ইমান মানুহ হল্লা করে এটা দুটা অপরাধ আরো হয়ে যাব। नोंथांमोनाथ' इन्ट्र' भिडिअ नायनानै नुखाबाय, थाम्बनेलावबो नुखादों नोंथांमोना अलरेडि। बेनिफ्राय नोंथांमोना भिडिअखौ फुल नायनानै थांबासो मोजाङै मिन्थिनानै मोनगोन बियो बहा जादों। दा बे जाथाया माने गावनि हिन्जावखौनो बुथारनानै सावदों आरोना। बेनिफ्राय बुंदों जे मोसौसो सावदों होननानै बेफोरबायदि बुंदों। नैबे भिडिअखौ फुल नायलां जे हौवाया गावनि हिन्जावखौनो माने बुथारनानै सावदों आरोना। नोंथांमोना नैबे भिडिअखौ फुल नायलांबा मिन्थिनानै मोनगोन बे जाथाया बहा जादों। जिखुनु नोंथांमोना भिडिअखौ फारसेनिफ्राय फुल नायलांबानो जाहैबाय, स्किप खालायबा बुजिनाय नङा। बेनिखायनो नोंथांमोना भिडिअखौ फारसेनिफ्राय फुल नायलां, होमबानो मिन्थिनानै मोनगोन बे जाथाया बहा जादों। गावनि हिन्जावखौनो जुदि बेफोरबायदि बुथारनानै सावलायनो हानाय इसिबां गोहो, दुखुनांथावबो बुंनांसिगोन आरोना। माने दा फिसा सासे दङ, बिनिफ्राय हिन्जावखौथ' बियो बुथारनानै सावखाबाय। बेखौ माने सासे मानसिया होनायाव हासुनो ओंखारनायाव नुदों होननानै बुंदों आरोना। नुनानै सोंनायाव माने मोसौसो सावदों बेफोरबायदि होन। आरो लोगोफोर, नोंथांमोननि सापर्ट खालामनायाव आंनि ब्लग चेनेलाबो मनेटाइज जाबाय आरोना। नोंथांमोना जुदि नुजोबाखैबा आंनि ब्लग चेनेलखौ नोंथांमोना थांनानै नायहैनो हागोन। आं नैबे स्क्रिनावनो होनानै होदों, नैबे चेनेलानो। नोंथांमोना थांनानै बयबो नायहैबानो जाबाय आरोना। आरो नोंथांमोना फार्स्टआवनो नैबे आपडेटखौ नायनानै लाग्रो जे गावनि हिन्जावखौनो बुथारनानै सावनायनि सायाव मा बुंदों हिन्जावनि बिदाया। नोंथांमोना नैबे भिडिअखौ फुल नायनानै लाग्रो। কি হৈছে ঘটনাটো মানে আজি 3 দিনে হ'ল। মানে মই কালকা বিহানেহে দাস পাওঁ, মানে মোৰ নিজৰ ভাই হয়, ভণ্টি। মোৰ নাম শ্ৰী দীনবন্ধু সরকার আর তার নাম হল দুর্গা সরকার। মানে ঘটনাটো হৈছে এইটো আপোনাৰ মঙ্গলবাৰে ৰাতি 2টা মানত চুবা দিছে। কালকা মই বিহানে দাস পাওঁ খবৰটা। দেউতাই মোক ফোন কৰিছে যে তোৰ ভণ্টিকতো নাপাওঁ। মই আছিলোঁ এই যোগীৰগুপাৰ ফালে বেৰাবা গেছিলোঁ। বাবাই কৈ আছে ফোন কৰি, তোৰ ভণ্টিকতো নাপাওঁ, ক'ত বা গেছে, তালে ঘৰত আহে। এবাৰ কালকা মই আইছোঁ, এনেকৈ খবৰ ইফাল বিচাৰিছোঁ, নাই, ক'তো পাৱা নাই। এবার কালকা বাবাই থানাত গেছিল এজাহার দিবা, এবার তো পাওয়াই নাই, এজাহার দিয়ে আইছে। এবার আজি বিহানে মই আর একটা লগ আছে, মোর লগটা লৈ আইতে বিশ্রাবা আইসং। বিশ্রাবা আইতে এতিয়া বোলে ওতে একজন মানুহ আছে, পৰহি যে জুই জ্বলছিল ৰাতি 2টামান বজাত, জুইটা মানে দেখা পাইছে। তাই পেচাব কৰিব উঠছিল যে কিহৰ জুইটা, সেনেকে আৰু জুই লাগিব পাৰে, সেনেকে আৰু কিছু কোৱা নাই তাই। এবার কালকা বিহানে আইছে ৰাতিপুৱা এতে আহিবাৰ চাই যে এতে চুবা থুবা যা আংখা টাংখা এগুলা আছে চাই ঠাই। এবার তাক পুছিছে কৃষ্ণক, তারা আপাটার নাম হল কৃষ্ণ সরকার। তাক পুছিছে এতে কি করছা। তাই কৈছে যে গরু আমার 4টা গরু আছিল, মানে ওর একটা গরু মরছে, এই গরুটা হতে চুবা দিছ। তাই এনকে কৈছে গরু চুবা দিয়া বুলি কৈছে, মানুহ চুবা একো কোৱা নাই। এবার সেইফালে কুয়া আছে একটা, কুয়াত মানে বস্তাত ভরে থুইছে নাকি চাওয়া নাই লাও বস্তুটা। গিৰিয়েকৰ নাম কি আছিলে? কৃষ্ণ সরকার। মণ্ডল না কৃষ্ণ নাম তো কি লাগে গো? আর কৃষ্ণ মন্ডল সরকার দেয়। কৃষ্ণ মণ্ডল। তেওঁ হত্যা কৰে কি কৰিছে তেও মানে কি করছে, মানে কি কৰি হত্যা কৰি মানে জ্বলাই দিছে। জ্বলাই দিছে। আপুনি কৈ দিয়ক কথাখিনি। হত্যা কৰি মানে জ্বলাই দিছে। জ্বলাই দিয়াৰ পাছত তাই কৈছে যে গৰু চুবা দিছোঁ, গৰু আমাৰ মৰছে, কিন্তু তাই জ্বলাই দিছে, মানুহ জ্বলাই দিছে, কিন্তু গৰুৱে জ্বলাই দিয়া নাই। কোনটো জ্বলাইছে? এইতে জ্বলাইছে, এই বাঁহৰ তলিতে, বাঁহৰ থোপ আছে যে নিজৰ ওয়াইফকে জ্বলাইছে। নিজৰ ওয়াইফকে জ্বলাইছে। হত্যা কৰি হত্যা ওয়াইফৰ নাম কি আছিল? দুর্গা সরকার। প্ৰায় মাৰপিট হৈছিল নেকি? মারপিট তো স্যার আগে পাশে হয়ে থাকে, ভাত টাত খাবা নেদেয়, কেউ অত্যাচার করিয়ে থাকে। খালি আপাটা নহয়, ঘরের কোনো একটা ব্যক্তি ঘরের ভাল নাপায় তাক, মানে সবেই বেয়া ব্যবহার করে, ভাত নেদেয় সময়মতে, খালি কাম। ঘর তালা মারি থয়, রাতি ঘরত ঘুমাবা নাই দিয়ে, বাহিরত থয়,
বিয়া হোৱা কিমান দিন হ'ল? বিয়া হোৱা ছাৰ 8 বছৰমান হ'ল। মানে ভাল পাই বিয়া হৈছে নে নাই এনে ঘৰৰ ঘৰৰ? অঁ সন্তান আছে এটা 4 বছৰমান হৈছে। এই ল'ৰা আজি মানে আমি কেনেকে গম পাল মানুহ যে জ্বলাইছে এতিয়া কেনেকে গম পাল? গম পাল মানে আছে একটা মানুহ ওই দেখা পাইছে মানে জুইটা। আজি কি এতিয়া কি কৰি কি আছে? কি পাইছে তাৰমানে পুলিচে তাতে জ্বলাত তাতে? এতে কাপোৰ ঠাপুৰ আছে আৰু তাই পিন্ধা খাৰু ঠাৰু গিলা আছে। পুলিচ প্ৰশাসন বিভাগ আমাৰ আহিছে উত্তৰ হালমাৰা চকীৰ, দেখা পাইছে হাতৰ খাৰু ঠাৰু আছে আৰু কাপোৰ ঠাপুৰ আছে, হাৰা ঠাৰাও আছে আৰু গোটেইখিনি পাইছে তাৰমানে? পাইছে, চব পাইছে, গোটেইখিনি পাইছে। এতিয়া কি বিচাৰে আপুনি? কৃষ্ণ মণ্ডল ছাৰ এলা নাই, তাই পলায়ন কৰি আছে বৰ্তমান। মানে অল্প আগত আছিল 2 ঘণ্টামান আগত তাই জেলা শুনা পাল যে ইফালেতো মানুহ আহিছে, দেখা পাইছে কাপোৰ ঠাপুৰ গিলা জ্বলাই দিয়া, সেইবাৰ এই লগে লগে ইফালে খবৰ পাইছে আৰু তাই পলায়ন কৰিছে লগে লগে। আপুনি কি বিচাৰে এতিয়া? এলা ছাৰ মই বিচাৰোঁ এংকাদাক যাতে আইনে শাস্তি দিয়ে, দ্বিতীয়তে যাতে কোনো ব্যক্তি এই ধরনের কাম যাতে করার আগত 100 বার চিন্তা করে, যাতে কোনো ব্যক্তি এংকা কাম করিবা নোখোজে। মানে ঠিক আছে। আপনি গণিমা লেখে আপনি হতে অবনীকে ফাঁসি লাগে ফাঁসি ফাঁসি हल्ला नहीं करीबी যদি ইমান মানুহ হল্লা করে এটা দুটা অপরাধ আরো হয়ে যাব আমি কই দিবি আমাক না শিখাবি আমি জানো আমার কাম আমি ঘুরি আসু 4 দিনের পিছত